रास्ते बुले इंजन की आवाज हवा का नशा आज फिर निकला हूँ अपनी रास्ते बुले পুৰা আজি মাইক্ৰফোন চাইক্ৰফোন লগাই দিছো একদম আগত নিউজটো আমি যাম সেইটো ৰাস্তাই দিয়ে যোনটো ৰাস্তাই দিয়ে গৈছিলো প্ৰথম দিনা সেইটো ৰাস্তাই আমাৰ আজিও ব্লক কিন্তু আজি এটা বেলেগ ইউনিক এটা হ'ব সেইটোৰ কাৰণে আজি নতুনকে পুনৰ আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰিছো ব্লকটি তাৰমানে আজি বহুত অলপ ইউনিক হ'ব সেইদিনা আছিল বাইক আজি হ'ল স্কুটি সেই এটা ডিফাৰেঞ্চ হ'ল সেই এটা চেঞ্জ হ'ল আৰু সেইদিনা আছিল এটা বেলেগ বস্তু আজি এটা বেলেগ এইখিনি আমি দেখাম ব্লগটো একদম সম্পূৰ্ণ শেষলৈকে চাই থাকিব একদম শেষলৈকে চাব তেতিয়াহে গম পাব যে আমি চেঞ্জ কি কৰিলোঁ আমাৰ মটো ব্লগিঙত ছেটআপত আমি যি চেঞ্জ কৰিছোঁ চবখিনি আমি দেখাম ধুনীয়াকৈ এতিয়া বতৰটো বেয়া যদি বৰষুণ আহিলে আৰু আমাৰ কাম নচলবই মানে এতিয়া এইখন আমাৰ মোৰ গাঁও এখন আমাৰ গাঁও মানে আমি ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া আমি যাম ডাইৰেক্ট বিষ্ণুপুৰ এইটো ডেষ্টিনেশ্যন যিদিনা প্ৰথম গৈছোঁ সেইটোৱে আমাৰ ডেষ্টিনেশ্যন আজি অসমৰ জেগা কিন্তু ডিফাৰেণ্ট বহুত আছে আমি সকলো দেখাম একদম কামৰ জেগাত যাই আমি দেখাম বস্তুবিলাক আৰু কিমান মানে কি কি আমি চেঞ্জ কৰিলোঁ মটৰ ব্লগত কি আমি বস্তু লগালোঁ এতিয়া চব দেখাম চাই থাকক ব্লগটো ধুনীয়া আজি একদম মানে মজা হ'ব আজি ব্লগ আজি বেটাৰী গাড়ী লোৱা নাই কালি আমি বেটাৰী ভাড়া নিচিনা দিয়া নাই আজি পুৰা বাইক মোৰ ভাঙাদা আছে আগত পুৰা মোচন দি আছে এতিয়া আমাৰ ৰাইজে কম ডাঙৰ মাছ আছে ইয়াতে খাহে কথা বছৰে ভাবই মানে ইয়াতে মাছ আৰু এতিয়া আমি যাই আছো একদম বিষ্ণুপুৰ আৰু মাজে মাজে আমি ব্লগ মানে শ্বুট কেইটামান ল'ম যিটো আমাৰ ভাল লাগে তাৰপিছত আমাৰ ভাল লগাটো আমি শ্বুট কৰিম যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আমাৰ থমনা চক পালোঁ আমি ইফালেদিও যাব পাৰোঁ ইফালেদিও যাব পাৰোঁ দুইফালেদি আমাৰ কিন্তু আমি ইফালেদি যাম আমি বহুত ৰাস্তা চেঞ্জ কৰি যাই আছোঁ আৰু ব্লগ ষ্টাৰ্ট কৰি যাই আছোঁ প্ৰায় একদম বিষ্ণুপুৰ ৰাওনা তাৰপিছত আমাৰ এইটো এইখন আড্ডা মাৰা দোকান এইখন ইয়াতে আমাৰ আড্ডা মাৰোঁ এতিয়া গাড়ী চাড়ী ভাল কৰিলে আমি ইয়াতে কৰোঁ বঢ়িয়া একদম বঢ়িয়া ভাল কৰে গাড়ী বঢ়ালি ইয়াতে ভাল কৰিলে ধুনীয়া ভাল কৰি দিয়ে আজি বতৰটো সেমেকা ভাই ভাল নহ'ব আজি একদম সেমেকা বতৰ বেয়া হ'লে কাম কৰি ইণ্টাৰেষ্টটো নালাগে আৰু বৰষুণ বদলিটো আৰু চেছ চক হেৰি ৰায়পুৰেদি যাম চাগে ৰায়পুৰেদি আমি জানাই এইটো এটা আমাৰ মটৰ লগত আজি ৰাস্তা চেঞ্জ হ'ব আমি গৈছিলোঁ সেইদিনা চৰাইমাৰী হ'ল আজি আমি ৰায়পুৰ হৈ যাম ৰায়পুৰ হৈ গ'লে আমি বহুত মানে ৰাস্তাবিলাক চাই দেখুৱাই আছোঁ আৰু কি হয় আৰু শেষত যদি আমি ভাল এটা পৰ্যায়ত আমি আমাৰ মটৰ ব্লগটো নিব পাৰোঁ তেতিয়াহ'লে আমি ভাল জেগা আমি দেখাবলৈ চেষ্টা কৰিম আমাৰ ইয়াতে বাক্সাত বহুত চাব লগা জেগা আছে নাই বহুত চাব লগা জেগা আছে আগতে আমি বহুত দূৰত আমি চাইকেল লৈ গৈছিলোঁ এইটো কথা ক'লে বিশ্বাস নহ'ব জানো কিন্তু আমি চাইকেল লৈ গৈছিলোঁ কিন্তু এতিয়া বাইক স্কুটি আহি গ'ল আমি এতিয়া বাইক লৈ যাম পুৰা একদম বাইকেদি আমি এক্সপ্ল'ৰ কৰিম আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ জেগাবিলাক কি কৰে শুন কি কৰা
আমাৰ এতিয়া ভাঙাদাই তেল ভৰাই আছে মানে তেল নহৈছে ইয়াৰ বাইকত আৰু ভৰাইছে আধা লিটাৰ বোম বাইকখনত আধা লিটাৰ তেল ভৰাইছে বোম বাইকখনত আৰু এই বাইকখনৰ মালিকটোৱে সেইটো আধা লিটাৰ ভৰাইছে মই এইখনত 200 টকাৰ তেল ভৰাওঁ তথাপিও নহয়ে নইলেজটো নাই এই গৰম ধৰিছে এই গৰম মোচন অলপ দি গৰম ধৰিছে বিৰাট আমি পাই গ'লো এই তলা পৰা চক আবে এইটো ৰাস্তা দি যাম এতিয়া কিয় তাহাৰে তাৰমানে ভিডিঅ'ত লাজ লাগে বোলে গম পাইছ না আমি পাছেদি আহিছো তো তাক গোটেই পিঠিখন আমি তুলি আছো কি হ'ব তাৰ লাজ লাগে তাৰ ভিডিঅ'ত আমাৰ ব্লগিঙৰ যিটো আমাৰ গেটআপ সেইটো দেখাবলৈতো আৰু বেলেগ এটা আহি আহিব মানে আমাৰ যিটো মানে যি কাপোৰ পিন্ধি আহিছো চালা 2টা খান লৈ নিলো আজি মই কিহেদি ঘাম মুচিম আজি এইটো চা ৰাস্তা একদম ভাঙি চুৰমাৰ একদম মানে ৰাস্তাটো ভাঙি দেখছা না কিমান ৰিক্সত যাব লগা হৈছে এতিয়া পানী যদি আহে আৰু ভাঙব এইটো ৰাস্তাটো আৰু আহোঁ নিচিনা অহা নাই এই আহিয়ে পাই দেখোন ৰখোঁ ইয়াতে তাহোন আজি বিৰাট ফাই গৈছে ভাই এই ঠাণ্ডা পানী আনছো ফাই গৈছে আজি তাহোন না অলপ এইটো আমাৰ ৰায়পুৰ মানে মামাৰ গাঁও দেখা তাৰপিছত আমি আজি পুৰা আজি বেলেগ ধৰণতে আজি ৰাস্তা বেলেগ চেঞ্জ হৈ গ'ল সিদিনা ৰাস্তাটো বেলেগ আছিল আজি ৰাস্তাটো ইমান পাতলো এইখন বাৰু তাৰপিছত আমি যাই আছো বৰ্তমান ইয়াতে ডাইৰেক্ট আমি আৰামদেৱ পাৰ পিছত মছলপুৰ আজি মোৰ কিবা মানে হেলমেটটো আজি মোৰ কমফৰ্টেবল লগা নাই কি হ'বা খাৱলিৰে মই এটা বস্তু চেঞ্জ কৰিলোঁ হেলমেটটোত আমি য'ত যাম তাত যাই আমি দেখাম বস্তুখিনি কি চেঞ্জ কৰিছোঁ বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় এইটো মটৰব্লগৰ কাৰণে সেইটো আমি চেঞ্জ কৰি দিলোঁ প্ৰথমে আমি বেলেগ এটা ইউজ কৰিছিলোঁ বছ মানে বিৰাট ইম্পৰ্টেণ্ট বস্তু সেইটো আমি বেলেগ এটা ইউজ কৰিছোঁ আজি এটা বেলেগ চব ভাঙা আমি পাম ঠাইবোৰ ভিডিঅ' আহি আপোনাৰ ইয়াৰ পৰা ৰাইডবোৰ খতম তাৰপিছত ডাইৰেক্ট পাম আমি মুছলিম চুপাৰ চাফাই অভিযান চলি আছে আজি কিন্তু ভিডিঅ'টো মজা হ'ব আজি কিন্তু বেলেগ ভিডিঅ' হ'ব আজি নামঘৰ বিৰাট মানে ভিডিঅ'টো লাজ কৰে সেইকাৰণে ভিডিঅ'ত মানে লাজ কৰে এই দুটা প্ৰাণী পুৰা শিখৰটো একলা খালা হ'ব মোক নেট লাগে শিখৰটো একলা খালাহি সেইকাৰণে মানে আগত যা আমি পুৰা চাই আছো মোৰ থপৰাটো দেখা পাই না নাপাই গ্লাছত চাওঁ ৰ নহ'লে মানে মাইক্ৰফোনটো মানে কি কয় হেলমেটটো কলা ল'ৰ কাৰণটো কি থাকিল হয় হেলমেটটো কলা ল'লো কিয় গ্লাছখন থপৰা দেখা পাব নালাগিব এইটো মুছলিম চুপা হা কাৰণটো মুছলিম চুপা মছজিদ আৰু ইয়াতে বেটাৰী গাড়ী ঢেৰ বেটাৰী গাড়ী আছে ইয়াতে ভাবি বিধক বিধে ভাবি মালিক মালদার হচ্ছে একটা বেতারে আর এই আইসক্রিম ফ্যাক্টরি এর পর আইসক্রিম মানে গাঁৱে গাঁৱে যায় বয়া রাস্তা বলি রে ভাই এখনি অলপমান বয়া রাস্তা আছে তাৰ পৰা বাকি ব্লক ৰাস্তা হলি এনে ভাল কথা ৰাস্তা কেনে লাগছে গাইজ আমি যিটো দেখি আছো ভিডিঅ'টো চাগে সেইটোৱে আহি আছে আজি বৰ্তমান কোম্পানী কিমান কি আহি থাকে কিন্তু বস্তুটো আমি যিটো ৰাস্তা দি আহি আছো তাৰপিছত
চিনি নাপাবা চিনি নালাগে বিয়া মানে ছেটআপটো বেলেগ হ'ল না মানুহটো গাটো চিনি নাপায় না মুখখনতে চিনি পাব ইমান ফলা মলা হেলমেট এটা আগত মোবাইল এটা লগি আছো এইটো পুখুৰী দেখিছে না ভাই ডাঙৰ ডাঙৰ মাছ থাকে ইয়াতে বম বম একদম মানে বহুত ডাঙৰ মাছ আৰু পানী শেষে নহয় বিৰাট ৰহস্যময় পুখুৰী এই ব্লক কৰা ৰাস্তা হ'লে এনে এনে মাজে মাজে মানে এনে এনে হৈ থাকে बीच बीच में ऐसा होता है खराब रास्ता और आगे और भी खराब है रास्ता देखते जाओ भाई मजा आएगा आज वीडियो में आज की ब्लॉग में बहुत मजा आने वाला है आज का रास्ता भी नया है और मेरा सेटअप भी नया है अभी अपने सेटअप के बारे में थोड़ा सा बात কৈ দি আছো মানে হ'ল মই প্ৰথমে মাইক্ৰফোন এটা ইউজ কৰিছিলোঁ সেই ৱায়াৰলেছ মাইক্ৰফোন সেইটোত মানে চাউণ্ডটো মোৰ এটা ঠিক লগা নাই আৰু ইয়াত পৰা কেনেকুৱা হৈ আছে চাউণ্ড সেইটো মই গম পোৱা নাই কিন্তু অলপ অলপ ডিফাৰেঞ্চো আছে মই দেখাম বাৰু ভিডিঅ'ত ডিফাৰেণ্টটো কেনেকুৱা ডিফাৰেণ্ট হৈছে মই নিজেও এক্সপ্ল'ৰ কৰিম মানে নিজেও মই চাম দুটা ভিডিঅ' ৱায়াৰলেছ মাইক্ৰফোন আৰু ৱায়াৰ মাইক্ৰফোন ঠিক আছে আৰু এইটো মই যিটো মাইক্ৰফোন ব্যৱহাৰ কৰি আছোঁ এইটো হ'ল মেক মাইক্ৰফোন অনলাইন মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ এইটো প্ৰাইচো ইমান নহয় 200 টকাত আৰামছে আনি গৈছোঁ এইটো হ'ল কি लेवलियर जो माइक है ना उस पर आवाज़ बहुत अच्छा होता है मेरे ख्याल से और कंडेंस जो ये वाला जो है माइक है वायरलेस माइक उस पर आवाज़ মানে মাতটো ভাল নহয় মানে অলপ ফাটা ফাটা হয় কিন্তু এতিয়া মই এই মাইক্ৰফোনটো যে লগাইছোঁ এইটো মই টেষ্টটো বৰ্তমান মই নিজে শুনি পোৱা নাই এতিয়া মই য'ত আমি যাম তাত গৈ শুনিম ভইচটো সেম আছে নে অলপ চেঞ্জ হৈছে যদি অকণমান চেঞ্জ হৈছে মই ৰেগুলাৰ মাইক্ৰফোন হিচাপে মই এইটোৱে লৈ ল'ম বাকী বেলেগ মাইক্ৰফোন নলওঁ কিন্তু ব্লগিঙত এটাই বস্তু ভিডিঅ' মানে যাতে ৰাস্তাটো ভালকৈ দেখা পায় সেইটো ষ্টেবিলাইজেশ্যন সেইটো আমাৰ যাতে ভাল হয় এনেকুৱা এটা ফোন লাগে বা গপ্ৰ হ'লেতো বেছি ভাল কিন্তু মাইক্ৰফোনটো বেষ্ট মাইক্ৰফোন লাগে আৰু মানে যিহেতু আমি কিছুমান জাগা কিছুমান ঠাই এক্সপ্ল'ৰ কৰি গৈ থাকিম সেইটো কাৰণে মাইক্ৰফোনটো বেষ্ট মাইক্ৰফোন যদি আৱাজটো বেয়া হয় ফাটি যায় তেতিয়াহ'লে সেইটো মাইক্ৰফোন ইউজ কৰি লাভ নাই আৰু মই আজি লাষ্ট এণ্ড ফাইনেল টেষ্ট কৰি আছোঁ মাইক্ৰফোনটো আৰু এইটো মাইক্ৰফোন যদি ভইচ কোৱালিটি ভাল হয় তেতিয়াহ'লে আমি ৰেগুলাৰ হিচাপে আমি এইটো মাইক্ৰফোন ব্যৱহাৰ কৰিম আৰু আমি আহি পাই গ'লোঁ গ্ৰামদেউ ইয়াৰ পৰা আমি ডাইৰেক্ট মচলপুৰ পাম আৰু আমাৰ এই আগৰ ব্লগবিলাক যদি চাই আছে তেতিয়াহ'লে আমাৰ মচলপুৰ ৰাস্তাটো দেখাই হৈছে সেইখিনি আমি দেখাব লগা নাই আৰু এইখিনি কথা ক'লোঁ মই চেঞ্জ কি কৰিলোঁ আৰু এটা বস্তু মই আনিছোঁ সেইটো বস্তু মই যাতে গৈহে দেখাম যিটো বস্তু আনিছোঁ সেইটো তাত গৈ দেখাম আৰু সেইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয় ঠিক আছে চ' আমাৰ যিটো মানে ব্লগিঙৰ ছেটআপৰ যিখিনি মানে আমাৰ ইকুইপমেণ্ট আছে চবখিনি যাতে আমি ভালে ৰাখিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিব লাগে যাতে ভৱিষ্যতে আমাৰ কেতিয়াবা অকস্মাত যাব লগা হ'লে তেতিয়া আমি যাতে আৰামছে এই বস্তুখিনি ব্যৱহাৰ কৰিব পাৰোঁ বেয়া নোহোৱাকৈ ঠিক আছে সেইটো কাৰণে ছেফটি বহুত ইম্পৰ্টেণ্ট আহে ঠিক আছে তো এতিয়া আমি গৈ আছোঁ মচলপুৰ হৈ আমি ডাইৰেক্ট বিষ্ণুপুৰ যাম আৰু ভইচটো কেনেকুৱা হৈ আছে ময়ো গম পোৱা নাই আৰু যদি ভইচটো ঠিকেই আছে ভালেই আছে তেতিয়াহ'লে এটা লাইক দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰম্ভণি কৰিছোঁ ষ্টাৰ্ট কৰিছোঁ ব্লগিঙৰ তাৰ অন্তিম নাই ইউটিউবত ব্লগিঙত সোমাইছোঁ মানে মটৰ ব্লগত সোমাইছোঁ মানে ইয়াৰ শেষ নাই অন্তিম নাই আমি ক'ত যাম এতিয়া বৰ্তমান আমি বাক্সাত ঘূৰি আছোঁ হা ঠিক আছে চ' ভৱিষ্যত আমি বহুত দূৰত মানে লং ড্ৰাইভ যাবলৈ আমি চেষ্টা কৰিম আৰু আমি যদি আপোনালোকে ছাপোৰ্ট কৰে তেতিয়াহে আমি এইখিনি কৰিবলৈ সক্ষম হ'ম ঠিক আছে চ' এতিয়া চাই থাকক ব্লগটি আমি ডাইৰেক্ট ডেষ্টিনেশ্যনত লগ পাই আছোঁ আৰু কি চেঞ্জেছ কৰিলোঁ সকলোবোৰ আমি কৈ আছোঁ ঠিক আছে চাই থাকক এতিয়া আমি বেলগুৰি চক পাম চক পোৱাৰ পিছত ডাইৰেক্ট আমি চিধাই গ'লে আমি আমাৰ ডেষ্টিনেশ্যন পাই যাম
চ' চাই থাকক ব্লগটি। ৰবিবাৰ নহয়, দুমনি বজাৰ বহুত ডাঙৰ বজাৰ এখন আছিল আজি মানে। তাতে আমি যাব নোৱাৰোঁ কাৰণ আমাৰ কাম চলি আছে, কাম ইম্পৰ্টেণ্ট হৈ যায়। মানি ইজ দ্য মানে বেষ্ট, মানে কি কয় এইটো, মানিৰ পাৱাৰ বেছি, সেইটো কাৰণে আমি বল দি আছো এতিয়া কামত। কাম নহ'লে পইচা নাই। স্পীডত অহা মই দেখাই নাছিলো, এই চালা 30-40 ওপৰত যাই আছে মানে আজি। এনে 30 স্পীড চলাই আহোঁ, 30। এতিয়া চাওঁ আমাৰ 40 আছে, আমি তথাপিও লগে বনাই লগে মানে 44 যাই আছো, তথাপিও লগ বনাই থাকা। ইমান স্পীড আজি দেখা কিবা বেলেগ বস্তু খাই চাই স্পীডটো দিছে। আমি ফাইনেলি গাইজ মচলপুৰ পালো। মচলপুৰৰ পৰা চিধাই যাম আমি, চিধাই যাই আৰু আমি য'ত যাম তাতে দুটা ৰাস্তা আছে হা। এটা বাথগুৰি হৈ যোৱা ৰাস্তা আছে আৰু এটা চিধা, মানে কি হয় মানে দীঘলডঙা, চিধা দীঘলডঙা ৰাস্তা। কিন্তু বাথগুৰিদি গেলি যিটো ৰাস্তাৰ ভাইব, সেইটো কিন্তু বেলেগ এটা ভাইব আহে ৰাস্তাটো, ঠিক আছে, কম ভাল লাগে। কিন্তু আজি আমি আহোঁতে চেষ্টা কৰিম। ইয়াতে সৰুকৈ বজাৰ এখন হয় মানে মচলপুৰ চকতে বজাৰ এখন, ইয়াতে চব্জি ফ্ৰেছ মাল পাবি ইয়াতে চব্জিবিলাক। ইফালে আমাৰ মচলপুৰ টাউন, আমাৰ ডেষ্টিনেশ্যন। আৰু যিটো আমাৰ বাথগুৰি ৰাস্তাটো আছে, সেইটো ৰাস্তাটো মানে এনেকুৱা কলা পিচ ব্লক কৰা ৰাস্তা নাই। কলা পিছত মানে বাইক চাইক স্কুটি চলাই বেছি এটা মজা আছে, সেইটো মানে কৈছোঁ। আৰু সেইটো ৰাস্তাটো এনেকুৱা ৰাস্তা মানে বিৰাট, মানে এতিয়া মই একলাই মানে তাতে গৈছিলোঁ আমাৰ যাওঁতে মই ভাবিলোঁ যে এইটো ৰাস্তাতেই যাম, আহিলোঁ সেইটো দি। কিন্তু দূৰ হয়, আমাৰ কামৰ জেগা যোনখিনি হয় তাতকৈ বহুত দূৰ হয় সেইখিনি ৰাস্তা। কিন্তু ৰাস্তাটো কিন্তু বেলেগ হয়, বেলেগ একদম। আহোঁতে চেষ্টা কৰিম, মানে ৰাস্তাটো বেলেগ ধৰণৰ ৰাস্তা। আমি তাৰ পৰা আহোঁতে চেষ্টা এটা চলাম বাৰু, হেৰি যদি পাৰোঁ ৰাতি নহয় কাম তেতিয়াহ'লে আমি এইটো ৰাস্তাতে আহিম। তাৰপিছত চাই থাকিব ব্লগটো বহুত মজা হ'ব দেই। আজি যিখিনি বস্তু মই লৈ আহিছোঁ মোৰ লগত বহুত ইম্পৰ্টেণ্ট বস্তু হয়। আৰু মই প্ৰথমে আৰম্ভণিতে কৈছোঁ যে আমাৰ ব্লগটি এটাই ৰাস্তা, এটাই ডেষ্টিনেশ্যন, ঠিক আছে। কিন্তু আমাৰ যিখিনি এতিয়া বৰ্তমান যিখিনি বস্তু দেখা নাই আপোনালোকে, সেই বস্তুখিনিহে ইম্পৰ্টেণ্ট। আৰু সেই আজিৰ ব্লগটো সেইটোৰ কাৰণে স্পেচিয়েল হয়, ঠিক আছে। যিখিনি মই ইকুইপমেণ্ট ব্যৱহাৰ কৰি আছোঁ বৰ্তমান, আগতে যিখিনি কৰিলোঁ, যিখিনি কৰিলোঁ আমি সেইখিনি বাদ দিয়া, ঠিক আছে। চ' মই আফটাৰ এণ্ড বিফ'ৰ মই থাম্বনেইলত লগাই দিম। থাম্বনেইলখন চালে গম পাব যে আফটাৰ আমি ব্যৱহাৰ কি কৰিছিলোঁ আৰু বিফ'ৰ আমি ব্যৱহাৰ কি কৰি আছোঁ, ঠিক আছে। সেইটোৰ কাৰণে আজি স্পেচিয়েল হয় এইটো ব্লগ। আৰু বা ডেষ্টিনেশ্যন আজি অলপমান চেঞ্জ হ'ব। আমাৰ য'ত আজি আগতে কাম কৰি আছিলোঁ তাতকৈ অলপ চেঞ্জ হ'ব, আৰু সেইখিনি জেগাত আমাৰ বেছি কাম নাই বাৰু, কামখিনিও আমি আৰামছে দেখাব পাৰিম। দুডাল পাইপ আছে, দিব লাগে। এতিয়া আমি ব্লগ ষ্টাৰ্ট কৰি আছোঁ। আজি বহুত দীঘল ব্লগ হ'ব, কিন্তু বহুত দীঘল মানে इम्पोर्टेंट है और मेरे ख्याल से बहुत इम्पोर्टेंट होगा आज का ब्लॉग। और भाई ব্লগটো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব ভাই, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত। আৰু যদি আপোনাৰ যদি কাৰোবাৰ ফ্ৰেণ্ডে ব্লগ কৰিব খোজে তেতিয়াহ'লে একদম কম খৰচত, ঠিক আছে, একদম কম খৰচত কি ইকুইপমেণ্ট লাগিব ব্লগিঙৰ কাৰণে, মটো ব্লগ হওক বা আপোনাৰ ডেইলি ব্লগ হওক, চব কি ইকুইপমেণ্ট লাগিব চবখিনি আজি মই একদম মানে কি কয় এইটো খোলাকৈ কৈ দিম কি লাগে আৰু কিমানখিনি খৰচ যাব, সকলোবোৰ আমি কৈ দিম। মটো ব্লগত কিমানখিনি খৰচ হ'ব আৰু মানে এজ এ ডেইলি ব্লগাৰ কিমান যাব আমি চব কৈ দিম। তাতে ডেষ্টিনেশ্যন আমি যেতিয়া পাম তাত বহুত কথা আমাৰ আছে আৰু ক'ব লগা, মই এক্সট্ৰাকৈ বহি ল'ম, তাৰপিছত বাকী আপুনি কাম কৰি যাম, ঠিক আছে। চ' চাই থাকোঁ ব্লগটো বহুত ইম্পৰ্টেণ্ট। আৰু সেই মানুহজনক ব্লগিং ষ্টাৰ্ট কৰিব খোজে তাক এইটো ভিডিঅ' শ্বেয়াৰ কৰিলে নিশ্চয় তাক অকণমান হ'লেও হেল্প হ'ব, ঠিক আছে। সেইটো কাৰণে কৈছোঁ শ্বেয়াৰ কৰিব। আৰু সেই যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই বাক্সাৰ যিমানখিনি চাব লগা ঠাই আছে চবখিনি এক্সপ্ল'ৰ কৰিম। বৰ্তমান কাম চলি আছে কাৰণে এইখিনি দেখালোঁ, ঠিক আছে, কাৰণ এইখিনিও চাব লগাই হয়।
আমাৰ যিটো কাম সেইটো চাব লগা হয় বহুত মানুহ আমাৰ ভিৰ হৈ থাকে আমাৰ কামৰ জেগাত কালি মই ভিডিঅ' বনোৱা নহ'ল কালি ভিডিঅ' বনালে গম পালে হয় কি কিমান মানুহ আমাৰ কামৰ মানে চাৰিওফালে ভিৰ হৈ থাকে ঠিক আছে চব ডাঙৰ আছে মোচন চোচন নাই 1.5 লিটাৰ তেল ভৰিছো পুৰা ফাকাইছে গাড়ী আজি বেছি দূৰ নাই এতিয়া আমি বেছি দূৰ পাই যাম তাৰপিছত আমাৰ ব্লগটিৰ মূল কথাখিনি লৈ আহি বহুত যিটো আমাৰ বহুত ইম্পৰ্টেণ্ট হয় এজ এ ব্লগাৰ চাই থাকক শেষলৈকে ভিডিঅ' স্কুটি এইখন কি হ'ল তাৰমানে আগতে বেয়া হ'ল নেকি স্কুটিখন বেয়া হ'ল নেকি নাই এনেই জাম লাগি গৈছে লেভেল মানে মাৰি আছে আমাৰ মেইন কথাখিনি আমাৰ যিটো ব্লগৰ স্পেচিয়েল হয় আজিৰ ব্লগটো সেই স্পেচিয়েলখিনি আমি তাক গৈহে আমি ডেষ্টিনেশ্যন হিচাপত গৈহে আমি কথা পাতিম এনেই ডাইৰেক্ট জেগাত লগ পাম ঠিক আছে বাই এতিয়া আমাৰ ডেষ্টিনেশ্যন পাম তাত আমি লগ পাম আৰু যিখিনি আমাৰ কথা ক'ব লগা আছে সেইখিনি আমি তাত কথা পাতিম চাই থাকক ব্লগটি শেষ হ'লে এই গাইজ ফাইনেলি আহি পালোঁ জাগা কিন্তু ইফালে নাই বৰষুণ এইফালে বৰষুণ আছে না পুৰা ধাৰাসাৰ বৰষুণ এতিয়া আহি পোৱাৰ পিছত আমি বৰষুণ অলপ মাৰিছিল দিলোঁ জাগাত সোমাই গাড়ী সোমাই দিয়াৰ পিছত এতিয়া সেই জগাৰ পাতি ওলাই আছোঁ তথাপিও এটা বস্তু থাকিলে সেই গাড়ীখন মই হেৰি সোমাই দিলোঁ গম পাইছে না পুৰা শ্লিপ খাই গৈছে এইখন মেৰা স্কুটি হে ये है एरा स्कुटी है আমাৰ এতিয়া আৰামছে কামখিনি দেখাই আছোঁ পিছত এনেকৈ ভাবি সিডেলো আছে তাতে জইন দিয়া নাই তাৰপিছত এতিয়া মই ভাবি আছোঁ এতিয়া কি এটা লাগব নেকি ইডেলৰ লগত পিছত ইডেল যাব ইফালে ডাইৰেক্ট মানে ডাবলে হৈছিল শুনিছে না তাৰপিছত ইডেল আমাৰ জইন দিব লাগিব ইডেল আগক লগি তাক লগি এইটো জইনটো আজি কৰি দিম মানে দুই চাইডে পাইপ দিছোঁ আমি মই ভাবি আছোঁ এক চাইডে দিছোঁ পাইপ মানুহ সিফালে মানুহ খুন্দি দিছোঁ আৰু এইটো এটা পলিঅ' হেন হৈ আছে পাইপডাল চাচোন শুনা ইডেল ফাৰ্ষ্টতে তলত দিব লাগিব তাৰপিছত সেই দুটা জইন দিলেই কাম খতম এতিয়া গাইজ চাওঁ বৰষুণ সিফালে কিন্তু আমি বৰ্তমান ইফালত দেখি আছোঁ ইফালে বৰষুণে নাই বৰষুণ আমি বৰ্তমান ৰখি আছোঁ বৰষুণটো লাগে আমাক নালাগে কিন্তু চাহ না পথাৰত লাগে আমাৰ কামৰ জেগাত বৰষুণ পৰিলেতো একদম মানে অত্যাচাৰ হৈ যাব সেইটো আৰু ইফালে চাহ বৰষুণ ধেৰ কিন্তু ইফালে এক টপাও নাই আহিব দৌৰিকে আমি ৰখি আছোঁ বাৰু ৱেইটিং ফৰ কি ৰেইন ৱাটাৰ আমাৰ এই বৰষুণ বুলি কি তাত চিঞৰ দি না হা কমছি না আহিব কিন্তু ইফালে অলপ মানে আহি আছে বাৰু বৰষুণ মানে এইটো এটা মজা এইটো এটা মানে আমি বৰষুণ ৰখি আছোঁ চাহ নাখাই সেইখিনিৰ পৰা অহা নাই তাতে মানে আমাৰ এখন ৱাল আছে ৱালখনৰ পৰা ইফালে অহা নাই ৱালখনত ৰাখি আছে চাহ না কিনে এটা মানে আজি কেনে এটা শ্বৰ্ট এটা হৈছে আমি বৰষুণ ৱেইট কৰি আছোঁ ৰখি আছোঁ আমি বৰষুণক এই চাহ গাইছ হাজিৰা দেখছা না হাজিৰা গাইছ হাজিৰা এইটো দি তাক বৰিং কৰি আছে এই গাইছ তামাম এটা চিনাজু গলছি মানে পাখা মেলি মানে একদম কটল মাৰি আছে তাতে আৰু গামছা পিন্ধি আহিছি না দিগদাৰ হৈ যাব মানে তামাম চিনাজু দূৰৰ পৰা মাৰো এই গাইছ বেলেগ আজি মানে দুনিয়াৰ চিনাজুক খেদি আছোঁ কিন্তু জানাই থৈ সেইটো ফাৰ্ষ্টতে ল'লোঁ আমি এটা হেলমেট বেগ আৰু এইটো হেলমেট বেগ এইটোৰ কাৰণে ল'লোঁ মানে আমাৰ হেলমেটটো ছেফটি হৈ থাকে ধূলি বালি নালাগে আমাৰ ছেফটি হৈ থাকে হেলমেটটো লগতে এইবিলাকতো আগৰে আছে দেখাই পাইছোঁ এতিয়া মই এই হেলমেটটো উলিয়াই বস্তু এটা দেখাই দিম সেইটো বস্তু মই নতুনকৈ লগাই দিলোঁ আগতে আছিল ৱায়াৰলেছ মাইক্ৰফোন এতিয়া মই ৱাৰ মাইক্ৰফোন এটা লৈ ল'লোঁ মেক্সৰ আৰু সেইটো মই বঢ়িয়াকৈ ছেটআপ কৰি দিছোঁ তাত লগাই লৈছোঁ ধুনীয়াকৈ এতিয়া মই মাইক্ৰফোনটো দেখাই আছোঁ গাইছ বেগৰ কোৱালিটি
আৰু এই বেগটোত আছে 1 বছৰ ৱাৰেণ্টি চাওক মেকানিক্স কোম্পানী আৰু এইটোৰ ৱাৰেণ্টি আছে ৱাৰেণ্টিটো মানে মই অনলাইনত ল'লোঁ 300 মান পৰিল এইটো আৰু অনলাইনতে মানে ৱাৰেণ্টিটো কৰি দিলোঁ লগতে এইটো আমাৰ হেলমেট ষ্টাণ্ডৰ হেলমেট আৰু গ্লাছখন ক'লা যদিও এইটো এটা মোৰ গ্লাছখন যদিও ক'লা কিন্তু ৰাতিও ধুনীয়াকৈ দেখি পায় আৰু হেলমেটটোৰ প্ৰাইচটো হ'ল মোৰ 1300 টকা ঠিক আছে এতিয়া হ'ল পিছফালে এটা লাইট থকা হেলমেট চালোঁ সেইটো দামটো অলপ বেছি আছিল কিন্তু লাইটৰ প্ৰয়োজন নাই যিটো ৰিফ্লেক্টৰ লাইট হয় এইটোৰ প্ৰয়োজন নাই এইটোৱে লৈ ল'লোঁ তাৰপিছত লগতে মই মাইক্ৰফোন এটা ল'লোঁ মেক্স কোম্পানীৰ মেক্স নহয় মেক একচুৱেলি আৰু মোৰ যিহেতু টাইপ চি হয় সেইটো কাৰণে মই টাইপ চি মাইক্ৰফোনটো লগাই দিলোঁ আগতে আছিল এতিয়া ইয়াতে আছিল ৱায়াৰলেছ মাইক্ৰফোন যিটো মই দেখাম মই ঘৰত গ'লে আৰু এইটো লৈ ল'লোঁ ৱাৰ মাইক্ৰফোন ঠিক আছে আৰু তাৰবিলাক মই ইয়াতে সোমাই থৈ দিছোঁ খুলিলে মানে দিগদাৰ হৈ যাব ফিটিং কৰিবলৈ ইয়াতে সোমাই দিছোঁ তাৰবিলাক যিখিনি তাৰ বাচি আছিল মানে যিখিনি দীঘল তাৰ আছে সেইখিনি ইয়াত সোমাই দিলোঁ তাৰপিছত মাইক্ৰফোনটো ইয়াতে লগাই দিছোঁ এতিয়া আমাৰ যিটো মাইক্ৰফোনৰ ভইচ আৰু আগৰ যিটো মাইক্ৰফোনৰ ভইচ বহুত ডিফাৰেণ্ট হয় আৰু মই ভিডিঅ'ত যিটো মই ব্লগিং কৰি আহিলোঁ সেইটো আমি চালোঁ বহুত ডিফাৰেণ্ট হয় আৰু এই মাইক্ৰফোনটোৰ চাউণ্ড কোৱালিটি ধুনীয়া হয় মানে এটা হেলমেটৰ ভিতৰত এনেকুৱা মাইক্ৰফোন ল'লে চাউণ্ড কোৱালিটিটো বেষ্ট হয় আৰু এজ এ মটো ব্লগাৰ চ' এনেকুৱা মাইক্ৰফোনটো চবত চাই ধুনীয়া হয় আৰু এইটো মই মাইক্ৰফোন 300 টকাত অনলাইনত পাই গৈছোঁ আৰু সকলোবোৰ লিংক মই যিমানখিনি ল'লোঁ এইটো মই হেলমেটটো কিনিছোঁ অফলাইনত মানে দোকানত গৈ কিনিছোঁ পাঠশালাত এইটো ল'লোঁ অনলাইনত মাইক্ৰফোনটো অনলাইনত এইটো অনলাইনত এই তিনিটা বস্তুৰ মই লিংক প্ৰভাইড কৰিম ডিছক্ৰিপশ্যনত লিংকটোত ক্লিক কৰি ধুনীয়াকৈ পাৰচেছ কৰিব পাৰে আৰু ইয়াতে চাওঁ হেলমেট মাউণ্টটো যি আছে ইয়াতে দুটা কোৱালিটি আছে এটা হ'ল ফ্লিপ কৰা এনেকৈ টানি দিয়া সেইটোত মানে মোবাইলটো পৰি যোৱাৰ চান্সটো থাকে আৰু এইটো যিটো লগাইছোঁ এইটোত চান্সটো নাই মানে পৰি যোৱা যিমান টাইট লাগে দি থৈ দিয়া তাৰপিছত এইটো মানে পৰি নাযায় এইটো একদম 100% নাযায় পৰি যিমান লাগে টাইটটো দি দিলে হ'ল আৰু মই হেলমেটত এনেকৈ লগাই দিছোঁ এইটো হেলমেট মাউণ্টটো চাওক ভিতৰত ক্লিপ আছে আৰু এইটো ক্লিপটো এনেকুৱা ক্লিপ মানে বহুত মজবুত হয় ঠিক আছে চ' এইখিনি হ'ল এটা মটো ব্লগাৰ এটাৰ মানে এইখিনি ধুনীয়া মানে এইখিনি বস্তু হ'লে এটা ব্লগিং ষ্টাৰ্ট কৰিব পাৰে মটো ব্লগ আৰু যদি আপুনি ডেইলি ব্লগ কৰিব বিচাৰে তেতিয়াহ'লে আপোনাক লাগিব এটা ৱায়াৰলেছ মাইক্ৰফোন যাতে আমি কেমেৰাটো দূৰত থৈও আমি কলাৰত মাইকটো লৈ ধুনীয়াকৈ হেৰি কৰিব পাৰোঁ আৰু মোৰ স্কুটি হ'ল এইখন জুপিটাৰ 125 টপ মডেল গাইছ ৰুটি খালোঁ ইয়াতে শেষ হ'ল টাইমতে আমি ভিডিঅ' বনালোঁ এতিয়া মানে গাখীৰ দিয়া চাহ খাই আছোঁ আমি চাহৰ এক্সপিৰিয়েঞ্চটো কচোন ঐ চাহটো কেনে হৈছে চাহ কিন্তু একদম মানে বঢ়িয়া চাহ হয় পুৰা একদম কি হ'ব এতিয়া কথাটো মানে ফটো মাৰো কথাটো কি হ'ব এতিয়া পাইপৰ কথাটো ৰেগি ল'ব লাগে লিগে ল'ব লাগে বস্তু কেনে হেৰিয়ে হয় না চেৰেপ টেৰেপ খালি নেকি অঁ এতিয়া কি হ'ব পিছে কথাটো পানী যদি নাহে তাৰমানে उधर से क्या अगर यहाँ पे पानी नहीं आया तो क्या होगा पानी ये तो हमको प्रॉब्लम करने से कम है मारामारी हो जाएगा गोल में बस में मारामारी हो जाएगा मारा है जाएगा अच्छा पानी नहीं आया तो फिल्टर पानी टंकी पानी से नहीं आने अगर बुया पानी आ गया तो মই যিটো বস্তু দেখাম বুলি কৈছিলোঁ মানে মাইক্ৰফোনটো একচুৱেলি আৰু এইটো মাইক্ৰফোন মেক কোম্পানী আৰু এইটো ৱায়াৰলেছ মাইক্ৰফোন হয়
আৰু এইটোতো মাইক্ৰফোন আছে এটা ৰিচিভাৰ আছে এটা ঠিক আছে চ' এইটো মাইক্ৰফোন যদি মই হেলমেটৰ ভিতৰত লগাই লওঁ তেতিয়াহ'লে ইয়াৰ ভইচটো অলপ ফাটি ফাটি যায় আৰু সেইটোৰ কাৰণে মই পাৰচেছ কৰিলোঁ ফ্লিপকাৰ্টৰ পৰা এটা মানে ৱাৰ মাইক্ৰফোন যিডালৰ তাঁৰ আছে চ' টাইপ চি মাইক্ৰফোন মই পাৰচেছ কৰি দিলোঁ আৰু সেইডাল লগাই মই এই ব্লগটি বনালোঁ ব্লগটিত যিটো ভইচ কোৱালিটি আছে বহুখিনি ইম্প্ৰুভ হৈছে আৰু নেক্সট ভিডিঅ'ত আৰু অলপ ইম্প্ৰুভ কৰিব চেষ্টা কৰিম কাৰণ মোৰ যিটো মাইক্ৰফোনটো প্লেচ কৰিছোঁ সেইখিনি জেগা চেঞ্জ কৰিলে হয়তো আৰু ইয়াতকৈও ইম্প্ৰুভ হ'ব আমাৰ ভইচ কোৱালিটিটো আৰু ভিডিঅ' কোৱালিটি ঠিকে আছে ভইচ কোৱালিটিটো ইম্প্ৰুভ কৰিবলৈ আৰু চেষ্টা কৰিম আৰু এনেকৈ আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব